हेलो एवरीवन गुड मॉर्निंग আজি বৌ আহিছে মোক মেকআপ কৰিবলে ক্লিপ কৈছিলে মই যেতিয়া ঘৰ আহিছিলো বৌয়ে মোক কৈছিলে মানে মেকআপ এটা কৰি দিম আজি কালি মই বৌক কলো আজি আহিবলে আৰু বৌ এয়া আজি আহিছে মেকআপ কৰিবলে আৰু এয়া মেকআপ বেগ এয়া আমাৰ দুষ্ট এয়া হাই তোমাৰ নামটো কি नमस्कार মোৰ নাম আছে প্ৰিয়দৰ্শিনী দত্ত কোন ক্লাছত ক্লাস 2 ডান্স কৰিবা নি কোনটো তোমাৰ কোনটো গানত কৰিবা মই ৰাংধাৰী হয় নেকি ঠিক আছে দেই কৰিম এয়া মই ফেস ক্লিন কৰি ময়শ্চাৰাইজাৰ লগাই মেকআপৰ কাৰণে ৰেডি হৈছো এই মেকআপটো আজি 10:30 বজাতে কৰিব লগা হৈছে কাৰণ বোৰ পাৰ্লাৰো আছে তেওঁ মোক মেকআপটো কৰি পাৰ্লাৰলৈ যাবগে আৰু আজি মানে মেকআপৰ একো স্পেশাল অকেজন নাই আমি বাস এনেই মানে ইউটিউবৰ কাৰণে আৰু তেওঁৰ ইউটিউব চেনেল আছে দুইজনৰে কন্টেন্ট এটা হ'ব বুলি আমি আজি মেকআপ কৰিছো দেৰিকে মানে আপোনাৰ কি কয় অলপ পাছত যাম আৰু কি কয় শ্বুট এটাৰ কাৰণে মই মেকআপ এটা কৰিব আহিছিলোঁ 1 ঘণ্টামান লাগিব কিবা আছিলে নি অ'কে হ'ব বাৰু মই তেওঁৰ পাৰ্লাৰৰ কাষ্টমাৰৰ ফোনো আহি আছে আৰু তাৰ মাজতে আমাৰ মেকআপ কমপ্লিট হৈছেগে আৰু ফেস মেকআপ অলমোস্ট কমপ্লিটেই আৰু তাৰপাছত আই মেকআপ ষ্টাৰ্ট হ'ব আৰু লাষ্টত হেয়াৰ ষ্টাইল মানে কমপ্লিট মেকআপেই আমি কৰিম জাষ্ট ফৰ ইউটিউব এতিয়া আপোনালোকে দেখিছে নহয় ইউটিউব ভিডিঅ'ৰ কাৰণে আমি কিমান কষ্ট কৰিছোঁ তাৰ বিনিময়ত লাইক আৰু ছাবস্ক্ৰাইব লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইকেইটা পালেতো বহুত ভাল পাম আৰু এয়া আই মেকআপ কমপ্লিট মানে পুৰা প্ৰচেছটো দেখুওৱা নহ'লে এণ্ড ৰিজাল্টটোহে দেখাইছোঁ দেই বাইছৰ কথাটো বেলেগ কথা তুমি নাজানা বৰবাদ দি দিব বৰবাদ বুদ্ধি ফিনিচিং টাচটো দিয়াৰ পাছত এয়া মোৰ ফেচৰ কমপ্লিট লুক ইয়াৰ পাছত হেয়াৰ ষ্টাইল ষ্টাৰ্ট হ'ব ফেচ মেকআপটো বহুত স্মুথ হৈছে সেইকাৰণে মোৰ লুকটো মানে বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু আমাৰ মিনি বিউটিচিয়ান এয়া হেয়াৰ ষ্টাইলিং চলি আছে এতিয়া চুলিখিনি অলপমান ক্ৰিম কৰি ফ্ৰণ্টক অলপমান ষ্টাইল দি তেওঁ বান বনাই দিব বুলি কৈছে চাওঁচোন আহক ফাইনেল লুকটো কেনেকুৱা আহে ভিডিঅ'টোৰ বেকগ্ৰাউণ্ড ভইচটো আমাৰ উৰ্ভিকৰ সি মানে মেকআপৰ বস্তু ইফাল সিফাল কৰি থকাত মাকে দুচাট দি লৈ গৈছে আৰু একদম কান্দন ষ্টাৰ্ট গাইজ এইটো মোৰ ফাইনেল লুক এয়া বৌয়ে মেকআপ কৰা কেনেকুৱা লাগিছে আপোনালোকে ক'ব মোৰতো বহুত ভাল লাগিছে মেকআপটো আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত ক'ব আৰু বৌৰ পাৰ্লাৰ আছে শিৱসাগৰৰ SP অফিচৰ ফ্ৰণ্টত ন অপজিট সাইডত আছে ষ্টাইলিছ বিউটি পাৰ্লাৰ আৰু ট্ৰেইনিং চেণ্টাৰ বৌয়ে ট্ৰেইনিঙো দিয়ে আৰু আপোনালোকে যদি পাৰ্লাৰৰ কাম বা শিকিব লগা থাকে ষ্টাইলিছ বিউটি পাৰ্লাৰলৈ আহিব পাৰে কেনেকুৱা লাগিছে ঠিক আছে বাই দি দিয়া বাই কৈ দিয়া মেকআপ কৰি আমি ৰীল কেইটামানো বনাই ল'লোঁ আৰু ৰীল কেইটা মোৰ ইউটিউব পেজতে আছে আপোনালোকে চাব পাৰে ডান্স ভিডিঅ'কেইটা আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'ত লগ পাম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বাই বাই